Good morning guys, মই Yuna আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আজি মই যাবলৈ লৈছোঁ ডিব্ৰুগড়, কাৰণ মোৰ ডিব্ৰুগড়ত কলেজৰ ইম্পৰ্টেণ্ট কাম এটা আছে আৰু যদি পাৰোঁ আপোনালোকক ডিব্ৰুগড়ৰ কিছুমান ঠাই দেখুৱাবলৈ চেষ্টা কৰিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এখনে হৈছে মোৰ হোম টাউন গোগামুখ। এখন একচুৱেলি ধেমাজি ডিষ্ট্ৰিক্টত পৰে, কিন্তু মই লখিমপুৰ ডিষ্ট্ৰিক্টত থাকোঁ, কাৰণ মোৰ ঘৰখন একেবাৰে ধেমাজি লখিমপুৰ ডিষ্ট্ৰিক্ট সীমাতে আছে। গাইজ, এতিয়া আমি পালোহি কোলাজান আৰু মোৰ পিছফালে দেখিছে এই চিধা ৰাস্তাটো, এইফালেদি জোনাই, পাচিঘাট আৰু চিলাপথাৰ যোৱা হয় আৰু এতিয়া আমি এইফালেদি যাম। এইফালে দেখিছে নহয় ৰাস্তাটো, এইফালেদি যাম। এতিয়া আমি হাইৱেৰ পৰা ৰাইট চাইডে সোমাই আহিলোঁ। ইয়াৰ পৰা ডিব্ৰুগড়লৈ 42 কিলোমিটাৰ বাকী। তেন্তে বলক ৰাস্তাত কি কি দেখা পাওঁ চাই যাওঁ। এতিয়া আমি বগীবিল দলং পালোহি। দলংখন চিচিবৰ গাঁৱৰ কোলাজানত অৱস্থিত আৰু দলংখনে ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলাক সংযুক্ত কৰে। দলংখনৰ প্ৰথম নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল 2002 চনৰ 21 এপ্ৰিল তাৰিখে আৰু মুকলি কৰা হৈছিল 25 ডিচেম্বৰ 2018 চনত। আৰু এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 4.94 কিলোমিটাৰ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত এইখন হৈছে চতুৰ্থখন দলং আৰু এই দলংখন ট্ৰেইন আৰু পথ যোগাযোগ ব্যৱস্থা থকা ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ দীৰ্ঘতম দলং। দলংখন হোৱাৰ পৰা বহুত সুবিধা হ'ল, কাৰণ দলংখন নোহোৱাৰ আগতে সকলোৱে নদীখন ফেৰীয়েদিয়ে পাৰ কৰিব লাগিছিল। তেতিয়া ফেৰীয়েদি পাৰ কৰোঁতে 2 ঘণ্টা 1.5 ঘণ্টা সময় লাগিছিল, কিন্তু এতিয়া দলংখন হোৱাৰ পৰা আমি 10 মিনিট 5 মিনিটতে নদীখন পাৰ হৈ যাব পাৰোঁ। এতিয়া আমি ডিব্ৰুগড় পালোহি আৰু এতিয়া ডাইৰেক্ট কলেজখনলৈ যাম। যোনটো কামৰ কাৰণে আহিছোঁ সেইটো কাম প্ৰথমে কৰি আহোঁগে।
গাইজ এইখনেই হৈছে DHSK কলেজ, যোনখন কলেজত মোৰ কামটো আছে আৰু মই ভিতৰত গৈ কামটো কৰি আহোঁ। তেতিয়ালৈকে আপোনালোকে বাহিৰতে অপেক্ষা কৰক। ফাইনেলি কামটো হৈ গ'ল। মেইনলি কামটো ভণ্টিৰ আছিল। ভণ্টি এইখন কলেজতে পঢ়ি আছে। এইবাৰৰ পৰা তাই হোষ্টেলত থাকিম বুলি ভাবিছে, সেইটোৰ কাৰণে হোষ্টেলৰ ফৰ্ম ছাবমিট কৰিবলৈ আহিছিলোঁ। আৰু এতিয়া বেছি টাইম হোৱা নাই, ভাবিলোঁ আপোনালোকক আৰু এখন ঠাইলৈ লৈ যাওঁ। তেনে বলক ঠাইখনত লগ পাম। এতিয়া মই জগন্নাথ মন্দিৰ আহি পালোঁ, কিন্তু এতিয়া মন্দিৰ বন্ধ থাকে। দিনত 1:30 পৰা 2:30 মন্দিৰ বন্ধ থাকে। এতিয়া খোলা হ'ব, তেতিয়া আমি ভিতৰলৈ সোমাই যাম। কিন্তু ইয়াতে এটা নতুন নিয়ম উলিয়াইছে, কি মোবাইল ফোন আৰু DSLR কেমেৰা ভিতৰত এলাও নহয়, মানে ফটোগ্ৰাফীৰ কাৰণে এলাও নহয়। সেইটোৰ কাৰণে আপোনালোকক ভিতৰখন দেখাব নোৱাৰিম চাগে, কিন্তু ভিতৰখন দেখাম বুলিয়ে আহিছিলোঁ। কিন্তু এতিয়া ন'টিচ দি দিছে, কিন্তু আগতে ন'টিচ নাছিলে তেনেকুৱা, মানে মোবাইল ফোন এলাও আছিলে, কেমেৰা এলাও আছিলে। কিন্তু এতিয়া নতুন নিয়ম উলিয়াইছে, ভিতৰত কেমেৰা ফোন এলাও নাই বুলি। গাইজ মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ। বাহিৰতে ন'টিচত মন্দিৰৰ ভিতৰত মোবাইল ফোন এনেকৈ DSLR কেমেৰা এলাও নাই বুলি কৈছিলে, কিন্তু সেইটো মানে অকল মূৰ্তিকেইটাৰ কাৰণে আছিলে। যোনটো মন্দিৰৰ ভিতৰত মূৰ্তি থাকে যে, সেইকেইটা মানে ফটো মাৰিব বা ভিডিঅ' বনাব নোৱাৰি, সেইবোৰৰ কাৰণেহে সেইটো এলাও নহয় বুলি কৈছিলে। কিন্তু এনেই ভিতৰত মন্দিৰৰ বাউণ্ডাৰীৰ ভিতৰত আপোনালোকে মোবাইল ফোন ইউজ কৰিব পাৰিব, ফটো মাৰিব পাৰিব বা এনেকৈ ভিডিঅ' বনাব পাৰিব, অকল মূৰ্তিকেইটা নোৱাৰিব। এতিয়া আপোনালোকক মই মন্দিৰখন দেখাম। বহুত ধুনীয়া হয় মন্দিৰখন, আৰু ইয়াতে মানে ভাগে ভাগে আছে সৰু সৰুকৈ, যেনেকৈ গণেশ মন্দিৰ এক্সট্ৰাকৈ আছে, লক্ষ্মী মন্দিৰ আছে, ৰাম দৰবাৰ আছে, আৰু এইফালে মোৰ ফালে এখন দেখিছে, সেইখন হৈছে বিমলা দৰবাৰ, আৰু এইফালে আছে গণেশ মন্দিৰ। আৰু আপোনালোকক বেলেগ কেইখনো দেখাম। এনেকৈ আছে হনুমান মন্দিৰ আৰু লক্ষ্মী মন্দিৰ, আৰু এনেকৈ কিছুমান মানে ভাগে ভাগে আছে, সৰু সৰুকৈ এক্সট্ৰাকৈ বনাই দিয়া আছে। আৰু মেইন মন্দিৰখন হৈছে জগন্নাথ মন্দিৰ, আৰু বহুত ধুনীয়া হয় মন্দিৰখন। ইয়াতে আপোনালোকে 2টা ড'জ বা মানে ভেকচিন লৈ পিনি অহাটো কম্পালচৰি। আৰু ভেকচিন এটা হ'লেও, ফাৰ্ষ্ট ড'জ হ'লে বা ছেকেণ্ড ড'জ, 2টাৰ ভিতৰত যিকোনো এটা লৈ পিনি আপোনালোকে ইয়াতে সোমাব পাৰিব, কিন্তু ভেকচিন নোলোৱাকৈ সোমাব নোৱাৰি। আৰু মাস্ক কম্পালচৰি লাগিবই, সেইটো মানে দৰকাৰ হয় আৰু সোমাবৰ কাৰণে। নহ'লে ইয়াতে আপোনালোকে আহি পিনি যদি ইমান দূৰ আহি পিনি যদি আপোনালোকে সোমাব নোৱাৰি, তেতিয়া বহুত দুখ লাগে ন। আৰু আমি ভাবি আছিলোঁ, ইয়াতে দুখ পাই আছিলোঁ আৰু দুখ লাগি আছিলে যে ভিতৰত মোবাইল এলাও নাই, এনেকৈ ভিডিঅ' কেমেৰা শ্বুট কৰিব নোৱাৰে, এনেকৈ ফটো মাৰিব নোৱাৰে বুলি ন'টিচত লিখা আছিলে। কিন্তু সেইকাৰণে দুখ লাগি আছিলে আৰু আপোনালোকক দেখাব নোৱাৰিম। দেখাম বুলি ভাবি পিনি আহিছিলোঁ। মোৰ লগতে আপোনালোকেও চাব পাৰিব যদি মন্দিৰ ইয়ালৈ অহা নাই। আৰু এতিয়া মোবাইল ফোন এলাও আছে, মানে ভিতৰৰ মূৰ্তিকেইটা ফটো মৰাটো এলাও নাই, আৰু এনেকৈ বাহিৰত ভিডিঅ' বনোৱা, ফটো মৰা সেইটো এলাও আছে। সেইটোৰ কাৰণে এতিয়া ভাল লাগিলে আপোনালোককো দেখাব পাৰিলোঁ, মই চোৱাৰ লগতে আপোনালোককো দেখাব পাৰিলোঁ। এতিয়া চাওক মন্দিৰখন।
এইখনে হৈছে শ্ৰীক্ষেত্ৰধাম মহাপ্ৰভু জগন্নাথ মন্দিৰ অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত। এইখন মন্দিৰ ভগৱান জগন্নাথৰ প্ৰতি সমৰ্পিত মন্দিৰ। হিন্দু ধৰ্মৰ 4 ধামৰ অন্যতম উৰিষ্যাৰ পুৰীত অৱস্থিত শ্ৰী জগন্নাথ মন্দিৰক আৰ্হি হিচাপে 2014 চনত এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল। আৰু স্থাপত্য গাঁথনি অনুসৰি এই মন্দিৰটো পুৰীত অৱস্থিত ভাৰতৰ মূল জগন্নাথ মন্দিৰৰ দ্বিতীয় স্বৰূপ। জগন্নাথ মন্দিৰৰ নিৰ্মাণ কাৰ্য শ্ৰী শ্ৰী জগন্নাথ সাংস্কৃতিক ন্যাসৰ তত্বাৱধানত আৰম্ভ হৈছিল। এই মন্দিৰ নিৰ্মাণৰ বাবে যিখিনি প্ৰয়োজনীয় 5 বিঘা ভূমি সেইখিনি বকপাৰা চাহ বাগিচাই দান কৰিছিল আৰু তেওঁলোকে বৰ্তমান প্ৰতিষ্ঠানটোৰ আনুষ্ঠানিক অভিভাৱক আৰু ৰক্ষক হিচাপে কাম কৰি আছে। এই মন্দিৰৰ প্ৰাংগণতে 7টাকৈ মন্দিৰ আছে, সেইবোৰ আপোনালোকক এতিয়া মই দেখুৱাম। আৰু এইখন দেখিছে, এইখন হৈছে হনুমান মন্দিৰ। আৰু এইখন হৈছে লক্ষ্মী মন্দিৰ। আৰু ইয়াৰ ওচৰতে লাগি থকা এইখন হৈছে ৰাম দৰবাৰ। আৰু এইখন হৈছে নৱগ্ৰহ মন্দিৰ। আৰু এইখন হৈছে বিমলা দেৱী মন্দিৰ। আৰু এইখন হৈছে গণেশ মন্দিৰ। শিৱ মন্দিৰ। গাইজ, মন্দিৰখনৰ ভিতৰখন চাই কেনেকুৱা পালে? মইতো আপোনালোকক যিমান পাৰোঁ ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। আৰু এইটো ভিডিঅ' আজিলৈ ইমানতে সামৰিলোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। তেতিয়ালৈ টাটা বাই বাই। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।